অভিমান সেই অভিমানৰ প্ৰথম কাৰণটো আছিল অৰুণাচল এই সময়ৰ নেফাৰ কামেৰি তেওঁ গুচি অহাৰ ৰিজাইন দি গুচি অহাৰ কাৰণটোৱে আছিলে জোৰ জবৰদস্তি তাত হিন্দী বোলৰে অসমীয়া ভাষা আঁতৰাই নেফাক অসমীয়া ভাষাৰ পৰিৱৰ্তে হিন্দী ভাষা স্থাপন কৰাটো তাক তথ্য প্ৰমাণেৰে সৈতে মই লিখিছোঁ পৰাগধৰ চলিহাই তেনেকৈ এই সময়ত ইয়াৰ প্ৰতিবাদ কৰিছিলে পাছিঘাট হাইস্কুলৰ ল'ৰাবিলাকে কিদৰে গভৰ্ণৰলৈ চিঠি লিখিছিলে যে আমি অসমীয়াহে পঢ়িম আমাক হিন্দী নিদিব সেই অনুৰোধৰ চিঠি পত্ৰ পৰ্যন্ত সেইখিনি তথ্য প্ৰমাণ তাত দাখিল কৰা আছে গতিকে ই স্বাধীনতাৰ পিছত এক ধৰণৰ ষড়যন্ত্ৰ বুলিয়ে কওঁ আঞ্চলিক ভাষাৰ আমাৰ ওচৰৰ উত্তৰ পূৰ্বাঞ্চল বুলি যাক সেই সময়ত নেফা নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি সেই অন্তৰ্গত যিবিলাক পাহাৰীয়া অঞ্চল আছিল তাত এই ভাষাৰ ক্ষেত্ৰত হোৱা স্বাভিমান আৰু ভাষাৰ ক্ষেত্ৰত হোৱা বিভেদ এইবিলাকে কিন্তু আমাৰ চুবুৰীয়াসকলক আঁতৰাই নিছিলে ইন্দিৰা মিলে নিজেও অসমীয়া পঢ়া নাছিলে তেওঁ পঢ়িছিলে বাংলা ভাষা আৰু কিন্তু লৈছিলে স্কটিছ চাৰ্চ কলেজত তেওঁ অসমীয়া ভাষা কিন্তু তথাপিতো তেওঁ এটা ভাবিছিলে যে আমাৰ চুবুৰীয়া যিবিলাক পাহাৰীয়া অঞ্চল তাত বজাৰ ঘাটত অসমীয়া ভাষা চলে সেইবাবে তেওঁ অসমীয়া ভাষাটো নেফাক প্ৰতিষ্ঠা কৰিছিলে গতিকে এইসকল ব্যক্তিক আমি পাহৰি গ'লে নহ'ব আৰু এইসকল ব্যক্তিৰ পাছত ইমান অহোপুৰুষাৰ্থৰ পাছত সেই একেই মানসিকতা আজিও প্ৰচলন হৈ আছে আজিও সেই গৰ্ব আছে অসম সাহিত্য সভাই যুঁজি আছে সকলো বিদ্যালয়ৰ সৈতে অসমীয়া ভাষাটো প্ৰচলন কৰিবলৈ এই যুঁজি থকা কাৰ্যটোৱে আচলতে আমাৰ জাতিৰ বাবে অপমানজনক অসমত অসমীয়া ভাষা থাকিব লাগিব বিদ্যালয়ত থকাটো বাঞ্ছনীয় তাত বাধ্যতামূলক এই কথাটো বাৰে বাৰে ক'ব লগাটো অসমত অসমীয়া ভাষাত আমাৰ যিবিলাক ফলক থাকিব দোকানৰ ফলক থাকিব লাগিব এই কথাবোৰ বাৰম্বাৰ আমি ক'ব লগা কথাটোৱে আচলতে আমি প্ৰমাণ কৰে যে আমি আচলতে এতিয়াও ক'ৰবাত আমি অসমীয়া ভাষাটোক লৈ নিচাত্মিকা ভাৱৰ পৰা মুক্ত হ'ব পৰা নাই এতিয়াও ইংৰাজী মাধ্যম লাগিব ইংৰাজী মাধ্যমত পঢ়াওক এতিয়াও ইংৰাজী মাধ্যমত পঢ়ায় মাক দেউতাকে যেতিয়া গৰ্ব কৰি থাকে অসমীয়াটো লিখিব নোৱাৰে বা পঢ়িব নোৱাৰে বা মোৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভুল কৰে সেই কথাটো যেতিয়া গৰ্বৰে কয় সেই কথাটো আমাৰ কাৰণে আচলতে জাতিগতভাৱে অতি লজ্জাজনক কথা মাজতে মই ফেচবুকত এটা দেখিলোঁ খাতি অসমীয়া কিবা এটা গ্ৰুপত দেখিলোঁ তেওঁলোকে কিছুমান অসমীয়া ল'ৰা ছোৱালীক প্ৰশ্ন কৰিছে শৈশৱ মানে কি আৰু কিচিনা কিচিনি কৰিছে কি কি শৈশৱ মানে কি তেওঁলোকে হাঁহিছে নাজানো দেই এইবিলাক নাজানো কোনোবাই সুধিছে পুংখানুপুংখ মানে কি এগৰাকীয়ে ক'লে ডিটেইলছ বাকীবিলাকে ক'লে খুব হাঁহিলে কি পুংখানুপুংখ সেইকাৰণে খুব হাঁহিলে এইবোৰ ভাষানে এইবিলাক কিন্তু নিজে তেওঁলোকে দেখুৱাইছে এইবিলাক কিন্তু শিক্ষিত ল'ৰা ছোৱালী আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে ইটিকিং কৰি হহা বা যেতিয়া শব্দ পঢ়ে তেতিয়া তেওঁলোকে ইটিকিং কৰা আৰু খুব ইজনে সিজনলৈ চাই হহা সেই কথাবোৰ কিন্তু তেওঁলোকে ভিডিঅ' কৰি তাত প্ৰকাশ কৰিছে এইবিলাক কিন্তু আমাৰ খুব ডাঙৰ বহুত নম্বৰ পাই পাছ কৰা ল'ৰা ছোৱালী ডাঙৰ কোম্পানী কাম কৰি আছে গতিকে এইবিলাকৰ শুধৰণি ক'ত যদি এই মানুহবিলাকে ইমান যে কষ্ট কৰিলে এনেকে কষ্ট কৰি যে অসমীয়া ভাষাৰ বাবে অসমীয়া ভাষী